মই চিঞৰি থাকোঁতে মায়ে মোক কোৱা কথা এষাৰৰ শিক্ষা আজি মই ল'ৰা ছোৱালী হোৱাৰ পাছতে বাস্তৱত অনুভৱ কৰিলোঁ জানেনে। দেহা মানুহক স্কুলৰ পৰা লৈ আনি অলপমান আজি ময়ো একলগ হৈ শুলো। তেতিয়ালৈ আকৌ মায়ে চিঞৰিলে, ঐ বজাৰলৈ যা, ৰাতি হ'ল। এইপিনে আকৌ আজিকালি অলপমান ভয়ো আছে নহয় বেছি আন্ধাৰত যাবলৈ। সেইবাবে অকলে নোযোৱাকৈ মই এইপিনে ভিনদেউকে লগ ধৰি বজাৰ কৰিয়ে লোকেল মাংসও লৈ আনিছোঁ। কাৰণটো হ'ল দেহা মানুহ গাটো বেয়া। আগতে মানুহজনে আনি দিয়ে, এতিয়াতো তেওঁ নাই, সেইবাবে তেওঁ সকলো কৰা কামবোৰ আজি মই কৰিছোঁ। দিনটো ভাগৰ মাৰি পিনি শুইছিলোঁহে, এইপিনে আকৌ 1:30 বজাত এটা চিঞৰত সাৰ পাইছোঁ। সেয়া চিঞৰ হ'ল দেহা মানুহ। ইমান জোৰ জোৰছে কান্দিছে, এইপিনে বমিও কৰিলে। মই দেহাক কোচত লৈ দৌৰা দৌৰিকে মা ওচৰলৈ পালোঁগৈ। মায়ে মোক চম্ভালি পিনি ক'লে যে ল'ৰা ছোৱালীয়ে কেতিয়াবা ৰাতিলৈ এনেকা আমনি কৰে, আমিও কৰিছিলোঁ হেনো, চিন্তা নকৰিবা। আৰু এয়া 4 ঘণ্টা ৰাতি জানেনে তেনেকৈ কোচত ল'লোঁ। কিন্তু ৰাতিপুৱা স্কুলো লৈ গৈছোঁ আৰু সেয়া কাৰণ আপোনালোকে কালিহে গম